এই পৃথিৱীৰ সকলোতকৈ সৰু আইলেণ্ড মানে গৈ আছোঁ উমানন্দ আৰু ইয়াৰ আপোনালোকক গোটেই হিষ্ট্ৰীবোৰ ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু একদম চাই থাকিব মজা পাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, কি খবৰ সকলোৰে? অন্য এটা ব্লগত স্বাগতম আৰু মই বৰ্তমান আছোঁ গুৱাহাটী ষ্টেচন। বা যদি গুৱাহাটী ষ্টেচন দেখা নাই তেনেহ'লে অলপ দেখুৱাই দিওঁ আপোনালোক কেনেকুৱা হয়। এইটো গুৱাহাটী ষ্টেচনটো আৰু এইফালে মস্ত ডাঙৰ এটা ফ্লেগ, আমাৰ ভাৰতৰ ফ্লেগটো ইপিনে, আৰু এইটো চাকৰি এইফালে বনোৱা আছে আৰু এইটো ষ্টেচন। আৰু সেইটো আই লাভ গুৱাহাটী যে লিখা আছে নহয়, এইটো যে আই লাভ গুৱাহাটী লিখিছে। তাতে আপোনালোকে যদি কাৰোবাৰ ট্ৰেইন লেট থাকে তেনেহ'লে তাতে গৈ পেলাই আপোনালোকে ৰখিব পাৰি আৰু মানে ৰুম ল'ব পাৰি। হাইৱেটো এইফালে দীঘলী পুখুৰী যিটো আছিলে এইটো বনালে এইফালে উৎঘাটন হৈ গ'ল, গাড়ী চাড়ীৰ পৰা চলি আছে। আৰু দীঘলী পুখুৰীটো গছ তেনেকুৱাকৈ কাটা নাই, কিন্তু হাইৱেটো বনালে আৰু এইপিনে। আৰু আমি আহি পাই গ'লোঁ উমানন্দ ঘাট যোৱা, আৰু মোৰ লগত আছে আজি দুটা লগৰ, এই আছে দৰ্শন চেত্ৰী আৰু আছে বিকিদৈ মাৰি ফালে। আৰু এইফালে আমি ঘাটৰ ইফালে যাম, এতিয়া ভিতৰত টিকেট কাটিব লাগিব আৰু আপোনাক দেখাই আছোঁ। আৰু এইটো ভিতৰৰ হলটো পূৰা আগতে এনেকুৱা নাছিলে, আগতে মানে চৰকাৰীটো সেইফালে আছিলে আৰু এইটো নতুনকৈ বনাইছে, মানে চৰকাৰী হয়, এইটো নতুনকৈ বনাইছে। সেইকাৰণে ইয়াৰ পাৰ পাৰ্চন মানে 100 ৰুপিজকৈ অহা যোৱা। সেইকাৰণে টাইমিং কিবা কিবি লিখা আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু এইফালৰ পৰা বাহিৰত আহি পেলাই আপোনালোকে দেখিব নৰ্থ গুৱাহাটী যোৱাৰ যে ব্ৰিজটো নতুন যে বনাইছিলে সেইফালে আছে চব একদম ধুনীয়া এইপিনে। আৰু এইফালে জুবিনদাৰ গান লাগি আছে আৰু ফেৰী ঘাটটো সেইফালৰ পৰা আমাৰ ফেৰীটো আছে এইপিনে। আৰু গুৱাহাটীত যে এবাৰ এয়াৰ শ্ব' হৈছিলে এইটো আকাশৰ ওপৰতে, আৰু ইফালৰ পৰা মানুহ চানুহ যাব পৰাকৈ ধুনীয়াকৈ বনোৱা হৈছে। আৰু সেইটো চাওক উমানন্দ ওচৰতে, আৰু কিমান ধুনীয়া ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰত তেতিয়া আহি ভাল লাগে যেতিয়াৰ পৰা পানী ঢৌটো বহুত বেছি, আৰু বিশেষকৈ গুৱাহাটী ব্ৰহ্মপুত্ৰটো মানে ওচৰতে থাকে ন, তো ইমান এটা ভয় নাথাকে আৰু ডাঙৰ ডাঙৰ ফেৰী থাকে। ত' আৰু বতাহটো কিমান ধুনীয়াকৈ এইফালে উৰি আছে, সেইকাৰণে ভাল লাগে। আৰু এতিয়া আমাৰ 11:30 বজাত আছে। আৰু এইটো হৈছে ফেৰীটো আমাৰ, আৰু এইফালৰ পৰা আপোনালোকে যোৱাটো মানে এইফালে ফেৰীত যোৱাটো, আৰু এইফালৰ পৰা ফেৰী এক্সিটটো চাগে এইপিনৰ পৰা এইফালে যাব পাৰি। এইফালে হল আছে, এইফালে মানে বহিব পাৰি। আৰু এইপিনে আছে চাওক কিমান ডাঙৰ বহা। এইফালে কোনোবা যদি এডভান্স আহি পেলাই যদি বহিব খোজে বা এনেও আহি পেলাই যদি বহিব বিচাৰে তেনেহ'লে এনেকুৱাত বহিব পাৰি। আৰু এইটো হৈছে আমাৰ চৰকাৰী ফেৰী, মানে এইফালৰ পৰা সেই তালৈ যাব লাগিব। এইটো কিমানমান দিন হ'ল মানে বনোৱা? নৱেম্বৰ 2025। এই আপোনাৰ গৰিমা বৌ যে আহিছিলে এইফালৰ পৰা গৈছিল নেকি, নে বেলেগ? ইয়াৰ পৰা চৰকাৰী ন, মানে এইটো উদঘাটন হৈছিলে নৱেম্বৰত, আৰু আমাৰ মাজত জুবিন দা হেৰাইছিলে ছেপ্টেম্বৰত। আৰু যেতিয়া এইটো উদঘাটন হোৱা নাছিলে তাৰ আগতে জুবিন দা ঢুকাই গ'ল, তো তাৰ পাছত জুবিন দাৰ অস্তিত্বটো মানে গৰিমা বৌয়ে আমাৰ এইটো ফেৰী ঘাটৰ পৰাই মানে লৈ গৈছিল আৰু ইফালে মাজত ফুটাই দিবলৈ। জুবিন দাটো ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল, কিন্তু ন্যায়টোহে কেতিয়া পায়। আৰু এইটো গোটেইখিনি হল টাইপ, আৰু ইফালে বহিব পাৰি। আৰু এইটো আমাৰ ফেৰী, আৰু এইটো মন্দিৰটো বেছি দূৰ নহয়, এইফালে আছে। কিন্তু ফেৰী মজা ই, আৰু মই বেছিকৈ ল'লোঁ দেই। মাজুলী, লখিমপুৰ গোটেইখিনি ফেৰীত গৈছোঁ কিন্তু দেই। ফেৰীয়ে ফেৰী। ইয়াৰ পৰা যদি আপাৰ আছাম যদি ফেৰী যাব পাৰিলে কেনেকৈ গ'লি হয়নে? ফেৰীত মজা বেছি, যোনটো মজা মাজুলীত পালোঁ সেইটো মজা ইফালে নাই, চবটোৱে মজা। আৰু সেইটো ইয়াৰ পৰা দেখিব চাওক আপোনালোকে নতুন ব্ৰিজ যে বনাইছিলে সেইটো। তো আপোনালোক অলপমান ভিতৰৰ ভাগটো দেখাই আছোঁ বোলো কেনেকুৱা পিছফালৰ পৰা। এইটো ভিতৰৰ ভাগটো এনেকুৱাকৈ আছে পূৰা, আৰু আপোনালোকৰ এনেকুৱা লাইফ জেকেট কিবা কিবি আছে এইপিনে। আৰু ইঞ্জিনটো পিছফালে ভাগত আছে, ইঞ্জিনটো আপোনালোকে দেখাই এইফালে চাওক গোটেইখিনি ডাঙৰ বহুত ডাঙৰ ইঞ্জিন আছে এইপিনে, দেখিছে? সেইটো চব ইঞ্জিনটো আৰু সেইটো দিয়ে চলে। আৰু আপোনালোক অলপ পিছফালৰ পৰা দেখাই আছোঁ, এইটো পিছফালৰ ভাগ। ইফালেও ফেৰী আছে, ইফালেও আছে, ইফালৰ পৰা সৰু এটা ফেৰী আহি আছে চব। আৰু বাহিৰত থাকিব নিবিচাৰে সিহঁতে মানে এনেকুৱা ভিতৰত থাকিব পাৰি। আৰু কমফৰ্টেবলি আমিতো ব্লগ বনাব লাগিব ন, তো ব্লগ বনাবলৈ আমি সেই বাহিৰতে থাকিব লাগিব। বাহিৰৰ পৰা মানে ধুনীয়া ভিউ এটা আহে, আপোনালোক দেখাই আছোঁ কেনেকুৱাকৈ। এইফালে চাওক এইটোৰ পৰা এৰি দিলে, এতিয়া এই ৰছীটোৰ পৰা খুলি দিলে। এনেতো সদায় গাঁৱৰ পৰিৱেশৰ মাজত, আজি পানীৰ পৰিৱেশৰ মাজত চাওক। এই ইয়াত মানে বতাহটো আহে ন, আৰু নতুন যে পাৰ্ক বনাইছিলে, নতুন পাৰ্কটো হৈছে আপোনালোকৰ সেইফালে চাওক। এই নতুন পাৰ্কটো বনোৱাটো ইপিনে আছে, পাম দীঘল, এইটো আপোনালোক 2 কিলোমিটাৰমান হ'ব এইপিনে। সিফালেও আছে স্কাই ৱাক, কিন্তু সেই আৰু তলত যদি আপোনালোকে চাব। আৰু এইটো আপোনালোকৰ নৰ্থ গুৱাহাটীৰ এইটো ব্ৰিজটো ইপিনে আছে, এইফালে নৰ্থ গুৱাহাটীটো আছে। আৰু প্ৰায় আমি যদি চাওঁ এনেকুৱা বেছি ডিষ্টেঞ্চ নাই। আৰু এই ফেৰীটো গোটেইখিনি সেই ওপৰৰ পৰা কণ্ট্ৰল কৰে আমাৰ কেপ্টেইন, আৰু ফেৰীটো কেপ্টেইন সিফালে ওপৰত আছে চব ইপিনে। আৰু একদম ৰেডাৰ চেডাৰ পূৰা লাইট চাইট চব আছে, ৰাতি চাগে চলে মাজে মাজে। আৰু এইটো হৈছে উমানন্দ, আৰু ইফালৰ পৰা আমি এতিয়া উঠিব লাগিব। আৰু ইফালে কিবা কিবি কনষ্ট্ৰাকশ্যন চলি আছে, আৰু এইটো মুখ্য গেটটো উমানন্দৰ। আৰু ইফালে চাওক এইটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত স্থাপিত হোৱা মহাদেৱৰ মানে মন্দিৰটো ইপিনে। আৰু আমি ওপৰত উঠি যাব লাগিব ইফালে পৰা। ইয়াৰ পৰা চাওক ইফালৰ পৰা এনেকুৱা কৰি ঢেৰ আছে, এইফালে বহুত দীঘল যাব লাগিব।
তো আমিও মানে পূজা দিওঁ বুলি পেলাই সেইফালে কেইটামান সামগ্ৰী আৰু ইফালে আমাৰ লৈ আহিছিলোঁ ঘৰৰ পৰা মানে এটা অলপ বহুত দাম ন এটা চাইকেল আপোনালোকৰ 10 টকাকৈ হয় তো আমি ঘৰৰ পৰা মানে 2 টকা কৰি কিনি লৈ আহিছিলোঁ আৰু এয়া মন্দিৰটো গেটটো ইপিনে ইফালৰ পৰা বহুত ধুনীয়াকৈ ব্ৰহ্মপুত্ৰটো দেখে আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি প্ৰথম পূজা কৰি লওঁ আৰু এনেকৈ আপোনালোকে মেইন গেটটো সোমোৱাৰ পাছত আপোনালোকে এইফালে ধূপ চুপ দিব পাৰিব আমি ধূপ চুপ দিলোঁ ইপিনে আৰু এই স্থানতে আপোনালোকৰ সৰু এটা স্থানতে কিমান মন্দিৰ আছে চাব পাৰি এইফালে আপোনালোকৰ বিদ্যানাথ মন্দিৰ আছে সিফালে আপোনালোকৰ মহাকাল মন্দিৰ আছে সিফালে আপোনালোকৰ গণেশ মন্দিৰ আছে ইফালে অফিচ ৰুমটো আছে ইয়াতে কিমান মন্দিৰ আছে আৰু ইয়াৰ কি ইতিহাস কি হিষ্ট্ৰী ইয়াৰে উমানন্দৰ পূজাৰী অশোক শৰ্মা তেওঁ ভালকৈ বুজাই দিব তেওঁ ইয়াতে থাকে এই হ'ল বাবা উমানন্দ উমা মানে হ'ল পাৰ্বতী নন্দ হ'ল শিৱ দুয়োজনে ইয়াতে বহি আনন্দ কৰিছিল 4 যুগৰ কথা বাচিছিল যুগকেইটা হ'ল দাপৰ কলি তেতা সত্য 4টা যুগ কোনটো যুগত যাগযজ্ঞ হ'ব কোনটো যুগত নাম ধৰ্ম হ'ব কোনটো যুগত ছাগলী খাচি খুচি বলি হ'ব এই গোটেই কথাখিনি শিৱে পাৰ্বতী বুজাই থাকোঁতে পাৰ্বতী টোপনি আহিল যেতিয়া পাৰ্বতী টোপনি আহিল তেতিয়া সেই কথাখিনি কোনে শুনিলে ফেঁচাই শুনিলে সেইকাৰণে ফেঁচাক খাপ দিছিল যে তুমি দিনত ঘূৰিব নোৱাৰা ৰাতিয়ে ঘূৰিব পাৰিবা সেইকাৰণে ফেঁচা ৰাতিয়ে ঘূৰে গতিকে সি দিনত ঘূৰিব নোৱাৰে কাৰণ কথাটো লুকআউট নহয় কথাটো পাব্লিছ হয় বেলেগ বহু ভক্তিৰ লগত যেতিয়া বাবা আৰু মা ইয়াতে বহি গ'ল এই গোটেইখিনি আছিল সমতল এৰিয়া তেতিয়া ব্ৰহ্মাই আলোচনা কৰিলে যে এতিয়া বাবা মা তাতে বহি গ'ল ওচৰৰ মানুহখিনি আহি বাবাক চুই কিনে বিনষ্ট কৰিব তেতিয়া তাৰ উপায় তেতিয়া ব্ৰহ্মাই ক'লে যে মই হিমালয়ৰ পৰা ব্ৰহ্মপুত্ৰ নাম লৈ কিনে আহিম বাবাক মাজত ৰাখি মই দুইধাৰী হৈ গুচি যাম সেইকাৰণে বাবা মাজত থৈ কিনে দুইফালে দুই চাইডে হৈ ব্ৰহ্মপুত্ৰ গুচি গ'ল সেইকাৰণে বাবাৰ নাম হ'ল উমা আনন্দ উমানন্দ বাবা এইখিনি পাহাৰখনৰ নাম হ'ল ভস্মাচল যেতিয়া কামদেৱে ৰতিদেৱে ভস্ম কৰিছিল এই মাজত সেইখিনি টাপু আছে অলপ ব্ৰহ্মপুত্ৰৰ মাজত আছে সেইটো হ'ল ভস্মাচল টাপুটো বিনষ্ট কৰিছিল সেইখিনিত কোনো মাছ মাৰিয়াও নৰখে কিন্তু একে তাতকৈও আৰু এইখিনি হেৰি আছে কিন্তু এইখিনিৰ নামহে হ'ল ময়ূৰদ্বীপ বুলি সকলোৱে নেটৱৰ্কত পোৱা যায় গতিকে উমানন্দৰ এটা সুকীয়া সৰু হ'লেও মানে সকলোৱে জনা যায় যে ময়ূৰদ্বীপ বুলি সকলোৱে যায় এই হ'ল বাবা উমানন্দ স্বয়ম্ভূ আৰু ইয়াতে টোটেল আপোনাৰ কেইটা মন্দিৰ আছে আমাৰ ইয়াতে টোটেল মন্দিৰ আছে আপোনাৰ 7টা কি আছে ইয়াতে প্ৰথম আহি পাব গণেশ তাৰপিছতে পাব বিষ্ণুৰ পিছত মন্দিৰৰ ভিতৰত সোমালে উমানন্দ তাৰপিছত মহাকাল পাব মহাকালৰ পিছত বৈদ্যনাথ পাব বৈদ্যনাথৰ পিছত হৰগৌৰী পাব হৰগৌৰীৰ পিছত লাষ্ট শেষৰ ফালে আছে হনুমান আচ্ছা ঠিক আছে নমস্কাৰ আৰু এটি হৈছে ইমান ধুনীয়া উমানন্দৰ ইতিহাস আৰু তেওঁলোকে কেনেকৈ খোৱা লোৱাবোৰ কৰে সেইটো সুধো বলক আৰু তাৰপিছত আপোনালোকৰ মন্দিৰৰ দৰ্শন কৰাই আছোঁ আৰু ইফালে তেওঁলোকৰ একদিনৰ খানা কেৱল এবাৰে বনায় তো সুধো বলকচোন কেনেকুৱা কি কৰে আপুনি অকলে বনায়নে এতিয়া কি বনাই আছে এতিয়া বৰ্তমান আচ্ছা মানে মহাদেৱক এই যিটো তোমাৰ ভোগ হয় ভোগত এটা ওল কচু সেই দিব লাগে বগা ভাজা বনাই দিব লাগে এই বগা ভাজা দুটা কৰি আচ্ছা তিন টাইম খানা আপুনিয়ে বনায় 3 টাইম নহয় এক টাইমে আৰু বাকী 2 টাইম ভোক নালাগে নে বাকী 2 টাইম নহয় গধূলি তোমাৰ কেঁচা ভোগ হয় আচ্ছা দিয়ক আপুনি বনাওক নহ'লে আৰু এইটো হৈছে মন্দিৰৰ মধ্যভাগটো সেইফালেও যাব লাগে সেইফালে আপোনালোকৰ কেমেৰা এলাও নাই কাৰণে দেখাব নোৱাৰি সেইফালে শিৱলিংগ কিবা কিবি তেনেকুৱা আছে আৰু এতিয়া আপোনালোকক বাহিৰটো দেখাই আছোঁ বোলক আৰু এইফালে আমি মন্দিৰটোৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোকক ইয়াৰ পিছৰ ভাগৰ যিটো সৌন্দৰ্য সেইটো সৌন্দৰ্যটো আপোনালোকক সেই ওপৰৰ ফালৰ পৰা দেখাই আছোঁ ইপিনৰ পৰা ইফালৰ পৰা আপোনালোকক গোটেই নৰ্থ গুৱাহাটীটো দেখে তো আপোনালোকক সেইফালৰ পৰা দেখাই আছোঁ বোলক কি ধুনীয়া আৰু ইপিনে এটা মন্দিৰ আছে চাব পাৰি হৰগুৰি মন্দিৰ ইপিনে আছে আৰু ইফালে শিৱলিংগ আছে কিবা কিবি তেনেকৈ পূজা স্থাপনা আৰু ইফালে আপোনালোকৰ যিবোৰ মানে পণ্ডিতবোৰ পূজাৰীবোৰ আছে তো তেওঁলোকে মানে ইপিনে থাকে আৰু এইপিনেও কিবা কিবি কামৰ কাৰণে ইফালে থাকে তো আপোনালোকক এই ওপৰৰ পৰা দেখাই আছোঁ বলক কিমান ধুনীয়া এটা স্থানত এই উমানন্দ মন্দিৰটো আছে তো আপোনালোকে ইয়াৰ ঐতিহ্য ইতিহাসটো গম পালেই তো ঐতিহ্য ইতিহাসৰ লগত আপোনালোকক ইয়াৰ সৌন্দৰ্যটো দেখাই আছোঁ বলক কিমান এটা ধুনীয়া ঠাইত আছে এই উমানন্দ মন্দিৰটো এইটো গোটেই নৰ্থ গুৱাহাটীটো কিমান এটা ধুনীয়া আৰু এই যে জিপ লাইনটো মানে যায় সেইটো আপোনালোকৰ সেইপিনে ৰখে এইপিনে আৰু চব গোটেই ব্ৰহ্মপুত্ৰৰ এইপিনৰ পৰা দেখে এয়া এইটো ওপৰ ভাগটো ইফালে ফেৰী ঘাটটো আছে আপোনালোকৰ ইফালে ফেৰী ঘাটটো আৰু ইফালে জিপ লাইন ইফালে নৰ্থ গুৱাহাটী ইফালে পাহাৰবোৰ আছে আৰু সেই ব্ৰিজটো ইফালে থাকি গ'ল কিন্তু ইফালে আপোনালোকৰ আছে আৰু এইপিনে সেইটোৱে আৰু এইটো হৈছে ওপৰৰ ভাগটো আপোনালোক অলপমান তলত গৈ দেখাই আছোঁ ইফালৰ পৰা কেনেকুৱা দেখে আৰু এইটো হৈছে তলৰ ভাগটো আপোনালোকে এনেকৈ চাইডে ইফালে যাব পাৰি পূৰা মন্দিৰটো ঘূৰিব পাৰি ইপিনে আৰু এইটো জিপ লাইনৰ এইটো প'ষ্টটো দেখিছে এইটো প'ষ্টটো জিপ লাইনৰ প'ষ্টটো কিবা ক'বি নেকি মানে আৰু ইয়াতে থাকিব মন গৈছে আজি ইয়াতে থাকি ধুই ওপৰত পেৰেণ্টছ চেঞ্চি শুই যাম এই বামুণে হয় মইতো বোলো মই কৈছোঁ ইয়াক তই ইয়াতে মানে কিবা এটা বনি যা কিন্তু নাই বাবা
গেমাৰো হয় না তলত যাম আৰু এইফালে তলৰ ভাগত আহি পেলাই আৰু তলৰ ভাগৰটো কি ধুনীয়া ব্ৰহ্মপুত্ৰৰ কিনাৰে এইফালে ধুনীয়া গছ গছনি লাগি আছে এইপিনে মানে ব্ৰহ্মপুত্ৰৰ যিটো এইটো মানে লোকেশ্যনটো আছে ন মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত মহাদেৱ কি ধুনীয়া এটা মিলে আৰু এইফালে চাওক এইফালে পাহাৰটো আছে এইপিনে এনেকুৱাকৈ সেইটোৱে আৰু চৰাই চিৰিকটি চাওক যিবোৰ আছে চৰাই চব ধুনীয়াকৈ ৰেষ্ট কৰি আছে এইপিনে এইফালে গা পা ধোৱাকৈ আৰু নহয় ইফালে দেখা নাপায় আৰু ইফালৰ পৰা যাব পাৰি আপোনালোকে এনেকুৱাকৈ আৰু ইফালৰ পৰা যাব পাৰি ওপৰত এনেকৈ যাব পাৰি আৰু সেইফালে নেদেখা এইফালে বহুত মানে কিবা বেলেগ চলি আছে দোস্ত তো আমি ইফালে গৈ আছোঁ ব'লক আৰু এইটো আপোনালোকৰ ফ্ৰণ্ট ভিউটো হয় হা ফ্ৰণ্টৰ পৰা দেখাই আছোঁ ফ্ৰণ্টত মানে কেনেকুৱা কি বাথৰুম আছে কিবা কিবি ফেচিলিটি ধুনীয়া এইপিনে ইফালেতো দেখা লৈ চাওক ইফালে কি ধুনীয়া ইফালৰ পৰা যে গৈছিলোঁ ইফালৰ পৰা গ'লে আপোনালোকে সেই বিল্ডিংটো পাব আৰু তাত ধুনীয়াকৈ এটা তিতলি গছ ইপিনে আছে মানে জিৰাবলৈ বা চেহাটোৰ কাৰণে বহুত ধুনীয়া ইপিনে কিন্তু আপোনালোকে শান্তি পৰিৱেশ ইপিনে চাওক আৰু এইটো হৈছে ফ্ৰণ্ট ছাইডটো উমানন্দৰ আৰু ইপিনে আছে আপোনালোকৰ হনুমান মন্দিৰ আৰু ইফালে আছে ফ্ৰণ্ট ভিউটো এইটো আপোনালোকৰ প্ৰাইভেট ফেৰীবোৰ ইপিনে আছে আৰু তো গাইজ এইখিনি আছিলে আপোনালোকক তো গাইজ এইখিনি আছিলে উমানন্দৰ গোটেইখিনি আপোনালোকৰ হিষ্ট্ৰী পুষ্টি গোটেইখিনি বুজাই দিলোঁ আৰু গোটেই আগৰ পিছফালৰ চবখিনি ভাগ দেখুৱাই দিলোঁ সেয়াই আৰু আপোনালোকৰ এই উমানন্দটো সেই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত মহাদেৱৰ স্থান এইটো তো এয়া হৈছে এইফালৰ পৰা আহিব লাগিব আপোনালোকে এইটোৱে বাই বাই